হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ চেনেল ফুড ইন কিটচেনলৈ স্বাগতম জনাইছোঁ। আজি এটা নতুন ৰেচিপি লৈ আহিছোঁ, সেইটো হৈছে ভেজিটেবল পোলাও। ভেজিটেবল পোলাওৰ কাৰণে এতিয়া আমাক লাগিব গাজৰ সৰু সৰুকৈ কাটি লৈছোঁ, জলকীয়াকেইটাও স্লাইচ কৰি লৈছোঁ, তেজপাত, ডালচেনি, কেইটামান লং, জিৰা, আদা নহৰু পেষ্ট অকণ, আৰু এয়া লৈছোঁ বিন আৰু এটা ডাঙৰ পিঁয়াজ কাটি লৈছোঁ, আৰু লাগিব চাউল। এই চাউলখিনি বাচমতি চাউল হয়, অলপ টাইম তিয়াই থৈ টুকি লৈছিলোঁ, আৰু আমাক লাগিব কাজু আৰু এটা কিচমিচ। হৈ আছে। এতিয়া গেছত প্ৰেছাৰ কুকাৰটো বহাই দি গৰম হ'ব দিছোঁ, আৰু ইয়াতে ৰিফাইন তেলখিনি ঢালি দিছোঁ। তেলখিনি গৰম হোৱাৰ লগে লগে ইয়াত গোটা জিৰা কেইটামান দি দিম, আৰু ইয়াতে দালচেনি কেইডালো দি দিম, ইয়াতে লং দুটাও দি দিম, ইয়াতে তেজপাত দুখিলাও দি দিম। এতিয়া এইখিনি অকণ ফ্ৰাই কৰি ল'ম। এতিয়া ইয়াতে পিঁয়াজখিনি দি অকণমান সময় ভাজিম, পিঁয়াজটোৰ কালাৰ চেঞ্জ হোৱালৈকে। এতিয়া তেলতে আদা নহৰুকণো দি দিছোঁ। এয়া পিঁয়াজৰ কালাৰখিনি এতিয়া চেঞ্জ হৈ আহিছে। এতিয়া ইয়াত জলকীয়াকেইটা দি দিছোঁ, আৰু বাকী থকা চব্জি, বিন আৰু গাজৰখিনিও ইয়াতে দি দিম। এতিয়া এইখিনি ভালকৈ মিক্স কৰি অলপ টাইম ফ্ৰাই হ'বলৈ দিম। নিমখ অকণমানো দি দিছোঁ। কাজু আৰু কিচমিচ কেইটাও দি দিম ইয়াতে। এয়া ফ্ৰাই হৈ গৈছে ধুনীয়াকৈ। এতিয়া আমি চাউলখিনি ইয়াত দিব পাৰোঁ। এয়া দিছোঁ চাউলকেইটা। এইখিনি এতিয়া ভালকৈ মিক্স কৰি দিম। এইখিনি ভাজি থাকিব লাগিব অলপ টাইম, যেতিয়ালৈকে চাউলৰ কালাৰটো সলনি নহয়। আমি এইখিনি গোটেইখিনি ভাজি থাকিম। কালাৰটো চেঞ্জ হৈ আহিছে চাউলখিনি। চাওক অকণমান ৰঙচুৱা নিচিনা হৈছে আৰু গোন্ধ এটা ওলাইছে। এতিয়া আমি ইয়াতে পানী এড কৰিব পাৰিম। 1 কেজি চাউলৰ কাৰণে মই 4 গিলাচ পানী ব্যৱহাৰ কৰিছিলোঁ। আপোনালোকে জোখমতে চাই ল'ব, বেছি পানীও নিদিব, তেতিয়া লাগি ধৰিব, এটা এটা নহ'ব। এতিয়া ইয়াতে অকণমান নিমখ দি দিছোঁ, আপোনালোকে জোখমতে দিব। মই আগতে দিছিলোঁ অকণমান, তথাপিও কম হোৱা যেন লাগিলে। ঢাকন
ঢাকনিখন বন্ধ কৰি দিম আৰু এটা চিটি অহালৈকে ৱেইট কৰিম। এয়া আমাৰ পোলাও ৰেডি হৈ গ'ল। খুব ধুনীয়া গোন্ধ এটা আহিছে। ইয়াতে আপোনালোকে বাটাৰ বা ঘিউ এড কৰিব পাৰে। ইয়াতে মই 3 চামুচ ঘিউ এড কৰিছোঁ। এতিয়া গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি দিম যাতে ঘিউখিনি ধুনীয়াকৈ মিলি যায় পোলাওৰ লগত। এয়া আমাৰ পোলাও ৰেডি হৈ গ'ল। খাবলৈ বিৰাট টেষ্টি হৈছে আৰু কালাৰফুলো হৈছে দেখিবলৈ। আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব আৰু কেনেকুৱা পালে আমাক কমেণ্ট বক্সত নিশ্চয় জনাব। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব।